वेलकम बैक टू माय चैनल भागस ब्लॉग केने আছে আপোনালোক আশা কৰো ভালে আছে তো দোস্ত মই কৈছিল আপোনালোক কিউব শিকাম আৰু আজি ভিডিওটো নহয় নেক্সট ভিডিওটো কিউব শিকাম আপোনালোক সাবস্ক্ৰাইব নকৰা দোস্ত মই টাৰ্গেট দিছো ন আপোনালোকে সাবস্ক্ৰাইব কৰিলে মই শিকাম আৰু ফাইনালি ৰব আজি মোৰ নতুন কিউব আহি গল 4x4 তো এইকিনা পুৰা কিউব কিনি আছো আৰু দেয়া তো বলক এই কিউবটো আনবক্সিং কৰো আৰু ৰিভিউ দেখাও তো বলক আজি মই ভিডিওটো আৰম্ভ কৰো দোস্ত এটো কিউবটো আৰু আহি গল ফাইনালি তো এতিয়া আগত তিনটা কিউব আছে তো এটো এতিয়া আনবক্সিং কৰিম বলক ফটাফট আনবক্সিংটো কৰো তো বলক ओहो ओ भाई ये क्या है तो ये क्यूब तो साफ है कि क्यूब स्टार ने कि मैं बेलग दिसले कि आहि गल दोस्तों तो खुली चाওঁ कि আছে দেখাত তো ভালে লাগিছে ও ओभार लिउबिंग करा হৈছে पूरा गुन्हाय আছে लिउब ओभार लिउब दिया হৈছে তো দেখাই আছো ভালকে পেনে চাবা পাৰে এটা কিউবটো বক্স কিউবটো বা উলুৱালো কিন্তু এটো চাওকচোন দস্ত ৰেডটো জায়গা একদম পুৰা পানী সিংনি মানে কি বনে এটো अरे भाई साहब वो ठगिला नेকি दोस्तों মানে তেনেকুৱা লাগি আছে আৰু এটা বহুত ওভাৰ লিপ কৰা হৈছে মোৰ গোটে হাতখন লিউবে হৈ গৈছে আৰু ওকে মানে ঠিকে আছে ইমান হক আৰু এটুকে ডাঙৰ চাক বহুত ডাঙৰ প্ৰথমতে এটো মুছি ল ৰস্ত মুছি থাকা দেখা পাইছে একদম ৰুমাল দি পুৰা মুছিছো ভাই ইমান লিউব দিছে নহয় দোস্ত পুৰা মানে তেলেতিয়া হৈ গৈছে হলে কিন্তু একদম মজা লাগিছে এটো চলাই ভালে লাগিছে দোস্ত সৰি হৈ আছে পুৰা মোক মানে সাইনাসাইটিস প্ৰবলেমটো আছে না আৰু কিবা ৰব লিপখিনি মুছি লওঁ চাব পাৰে ছানাক লিখা হৈ আছে কিন্তু মই ছানাক এটা কি বনাই মই দিয়া নাছিলো হলো আৰু ঠিকে আহিছে যিমান পাৰো মই ভালে পাইছো এটো কিউবটো মাজলে আৰু ঘূৰি আছে সবলে আৰু ঘূৰিছে ভাল লাগিছে এটো কিউবটো মানে ভালে এটা চাৰিটা ফাইনালি হৈ গল ৰব ওকে ভাই তো চাৰিটা কিউব ফাইনালি আমি কৰি ললো চাৰিটা কিউব তো কথা কৈ আছো আৰু আপোনালোকক কিউব যে শিকাম বুলি কৈছো মানে কি হয় জানে আপোনালোকে সাবস্ক্ৰাইবে নকৰে দোস্ত তো মানে সাবস্ক্ৰাইব মই ভাবিছো 216টা হৈ যাও 215টা খালি ওপৰত লাগে দোস্ত 215 হলো মই এতিয়া দিম দোস্ত খালি 215টা দোস্ত সাবস্ক্ৰাইবাৰ যেনে তেনে কৰি দিয়ক আৰু বেল আইকনটো টিপি দিয়ক যাতে মই আপোনালোকক সব কিউব শিকাব পাৰো মোৰ 3x3 আছে মোৰ 2x2 আছে পিৰামিক্স আছে এতিয়া 4x4 হল কেইদিনমানৰ পিছত 5x5 আনিম মানে আপোনালোকক শিকাম দোস্ত মইতো কিউবিং চেনেল বুলি নহয় ব্লগাৰ চেনেলে হয় আৰু ব্লগিংও দিম দোস্ত কিউবিংও দিম বিকজ মোৰ কিউবিংৰ এটা শখ আছে সো মই কিউবিংৰ ভিডিও দিব পাৰো ওকে ঠিক আৰু এটো এখন সৰাসা মানে এক ধৰা নিচিনা পাইছো আৰু মানে স্ক্ৰুটো আছে চাব পাৰে স্ক্ৰু এটা আছে আৰু মই 7 দিনৰ পিছত এটো ৰিভিউ দিম কেনেকুৱা কি হল আৰু বাকি কিটা মই ৰিভিউ দিয়া নাই বাট আজি 2x টো ৰিভিউটো দিলো চাব পাৰে 2x টো কিন্তু একদম পুৰা মৰিয়া হৈ আছে কিকস মৰিয়া মানে বঢ়িয়া হৈ আছে বিকজ এটো কিনা বেছি দিন হোৱা নাই আৰু 3x টো চাব পাৰে ইয়াৰ ভিতৰত মানে স্লেজ জমা হৈ গল বহুত খিনি হেতু কাৰণে এটো মানে অলপ স্লো টাইপৰ হৈ গৈছে বাট ঠিকে আছে নহলে অলপ স্লো টাইপৰ হৈ গৈছে আৰু কিউকি ইয়াৰ স্ক্ৰু যোনটো ইয়াৰ ভিতৰত আছে হেতু মানে নেখায় আমাৰ স্ক্ৰু ড্ৰাইভাৰটো আৰু মই স্ক্ৰু ড্ৰাইভাৰ দুটা আছে হেতু নেখায় আৰু এটো এটা প্ৰবলেম আছে খালি যেতিয়া মই কৰ্নাৰ কাটছত ভালকে মানে ইমান 90 ডিগ্ৰী কৰ্নাৰ কাট কৰিবলৈ যাও এটো উলাই পৰে সসেটোৱে এটো ডিফাৰেন্স বাট মানে হেৰি আৰু কিন্তু এটো ওকে 4 ভাই এটো যদি আপুনি আঙুলি দি মিলাবলৈ যায় ইমান ভাল নাপাব যদি আপুনি আৰু বস্তু এটা কৈ আছো দোস্ত যদি আপুনি থাম দি নহয় হাতদি মিলাই এনেকে
এনেকৈ তেতিয়া কিন্তু একো নাপাব দোস্ত মজা। তো এয়াই আৰু ক্লিপ কালেকশ্যন অলপ বনাই আছোঁ আৰু কেইদিনমানৰ পিছত আৰু কিউব আনিম দোস্ত আপোনালোকক দেখাম আৰু গিভৱে এটা অতি সোনকালে হ'ব কিউবৰ মই কিউবৰ গিভৱে এটা কৰিম। গিভৱেত জইন কৰিবলৈ কাৰণে আপোনালোকে কি কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি পেলাই ছাবস্ক্ৰাইব কৰিলোঁ বুলি এটা কমেণ্ট দিব যাতে মই গম পাওঁ আৰু আপোনাৰ নামটো যাতে মই মানে গম পাওঁ বিকজ ছাবস্ক্ৰাইবৰ ন'টিফিকেশ্যন মোৰ তাত আহি যায় কোনে কৰিছে আৰু নাই কৰাটো কমেণ্টত কৰি দিব ছাবস্ক্ৰাইব কৰিলোঁ বুলি কোনোবা এজন উইনাৰ হ'ব চাগেই। তো আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই আৰু গিভৱেত জইন কৰিবলৈ জানে এইটো কি কৰিব লাগে। তো বাই বাই।